প্ৰিয় শিক্ষাৰ্থীসকল, মই এতিয়া তোমালোকৰ আন এটি কবিতা ধৰ ঝাৰু ধৰ ভাই এই কবিতাটি পাঠ কৰিবলৈ লৈছোঁ। মোৰ যদি চেনেলটো কোনোবাই আজি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, কাৰণ মই তোমালোকৰ বাবে নতুন নতুন ভিডিঅ'সমূহ লৈ আহিম আৰু তোমালোকে তাৰ পৰা বহুতো কথা জানিব পাৰিবা। এতিয়া আহোঁ কবিতাটিলৈ। কবিতাটি লিখিছিল অম্বিকাগিৰি ৰায়চৌধুৰী। মই তোমালোকক কবিৰ বিষয়ে এই কবিতাটো পঢ়াৰ পাছত বুজাই দিম। ধৰ ঝাৰু ধৰ ভাই আৰু চাবৰ সময় নাই, চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল চাই। ঝাৰু তোমালোকে বুজি পাইছাই নহয় জানো? সেইটো কৈছে যে সেইডাল ধৰ, চাই থাকোঁতে আমাৰ মুখত কাজল চাই, মানে আমাক যিবিলাক গ্লানি বা লাজ অপমান সেইবোৰ আমাৰ মুখত পৰিলহি বুলি কৈছে। সাতাম পুৰুষৰ আহা সোণৰ চোতাল ঘৰ, কত যুগৰ বুহুৰ পৰি আছে যে পোত খাই। বুহুৰ মানে হৈছে জাবৰ, এইখিনি জাবৰ পোত খাই পৰি আছে বুলি কৈছে এই সাতাম পুৰুষৰ সোণৰ চোতাল আৰু ঘৰটো। কৰিলিতো ইমান দিনে পৰ গোলামী ঘিনে ঘিনে, পূজা দিলি পৰ চৰণত জীৱন ঢালি ধাৰে ঋণে। ধাৰে ঋণেটো বুজি পাইছা? এই আমি যে বেলেগৰ পৰাও কিবা এটা লওঁ সেইটো ধাৰ বুলি কয়, ঋণটো যোনটো ইণ্টাৰেষ্টৰ কথা কৈছে। গতিকে ইমান দিনে আমি বেলেগকে পূজা কৰিলোঁ, আমি বেলেগৰ ভৰিতে পৰি থাকিলোঁ, সেইটো কথা কৈছে। হ'ল এৱে তোৰ সময় খবৰ, জাতিৰ ঝাৰুডাল যে ভাই। এতিয়া আমাৰ সময় হৈছে বুলি কৈছে জাতিৰ ঝাৰুডাল ধৰিবৰ কাৰণে। হিংসা দেশৰ ভেদাভেদৰ, ঘৃণা ঘৃণী স্বাৰ্থভেমৰ, কত যে কি মলি মামৰ। মামৰ মানে এই যে আমাৰ লোবিলাকৰ ওপৰত যে যেনেকৈ এটা চাম পৰি যায় এই লেতেৰাবিলাক, সেইটো কথা কৈছে। ভেদাভেদ, হিংসা, এই ঘৃণা ঘৃণী স্বাৰ্থভেমৰ, কত যে কি মলি মামৰ, এইখিনি আমাৰ দেহত হৈ গৈছে বুলি কৈছে। ভৰি জাতি জীৱন যায়, ধৰ ঝাৰু ধৰ ভাই। বীৰ বেখেৰে ধৰ ঝাৰু ধৰ, জাতি জীৱন কৰ মনোহৰ, সাৰি পুচি চুকে কোণে। যত যি আছে জাহি জাবৰ, নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই। কৈছে আমি এই ঝাৰুডাল যদি আমি নধৰোঁ, আমি যদি সাৰি পুচি চাফা কৰি নেপেলাওঁ, তেনেহ'লে আমাৰ বিশ্বৰ সভাত আমাৰ বহিবৰ কাৰণে ঠাই নহ'ব বুলি কৈছে। এতিয়া মই তোমালোকৰ এই কবিতাটো মূল ভাৱটো কৈ দিবলৈ লৈছোঁ। আমাৰ কবিতাটো লিখিছিলে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে। এতিয়া আমি তেওঁক কি বুলি কওঁ? অসম কেশৰী। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি জেলত থকাৰ সময়ত তেখেতে পায়খানা চাফা কৰিবলৈ দিছিল। তেতিয়া কবিয়ে এই কবিতাটো ৰচনা কৰিছিলে। আমাৰ মাজত থকা যুগৰ ভুহুৰ, অৰ্থাৎ আমাৰ জাবৰ যি হিংসা দেশ ভেদাভেদ আদি আঁতৰাই সকলো একগোট হৈ দেশৰ স্বাধীনতা ঘূৰাই অনাৰ আহ্বান ধৰ ঝাৰু ধৰ ভাই কবিতাটোত প্ৰকাশ পাইছে। আৰু এই কবিৰ দৃষ্টিত আমাৰ মাজত থকা সাতাম পুৰুষৰ ঐক্য সংহতি সম্প্ৰতি আমাৰ মাজত নাই। নাই আমাৰ পৰস্পৰৰ মাজত থকা মৰম চেনেহৰ এনাজৰীডাল। এনাজৰীডাল বুলি গম পাইছা নহয়? ইটোৰ লগত সিটোৰ যিটো মিলন, সেইটো কথা কৈছে। আমাৰ মন আজি কুকথা কুচিন্তাৰে কলুষিত। আমাৰ দেশ ইংৰাজৰ কবলত, পৰাধীনতাৰ কবলত থাকি আনৰ চৰণত পূজা কৰি ধাৰে ঋণে জীৱন নিৰ্বাহ কৰা আমিবোৰ আজি নিষ্পেষিত। আমাৰ দেশ সাতাম পুৰুষৰ এক মনোৰম দেশ। এই দেশৰ প্ৰতিটো ধূলিকণা সোণতকৈ মূল্যৱান, কিন্তু সকলোতে আজি ধূলিময় মাকুটিৰ ভীষণ লেতেৰা হৈ আছে। বহুদিনৰ পৰাধীনতাই আমাৰ দেহ মন মলিন কৰি তুলিছে। এই যে লিখিছে হিংসা দেশৰ ভেদাভেদৰ, ঘৃণা ঘৃণী স্বাৰ্থভেমৰ, কত যে কি মলি মামৰ, এই কথাটো কৈছে। আৰু কবিতাটোত এইটো কথাও কৈছে যে সেয়েহেতু বীৰ বেখেৰে ঝাৰুডাল লৈ জাতিৰ জীৱনৰ
মনোহৰ কৰিবলৈ কবিয়ে সকলোকে আহ্বান জনাইছে। যাত্ৰীৰ জীৱনৰ পৰা সকলো ভোঁহৰ মানে লেতেৰাবোৰ সাৰি পুচি আঁতৰাই সুন্দৰ কৰি তুলিলেহে বিশ্বৰ সভাত আমাৰ দেশে এখনি সন্মান আসন পাব। নহ'লে তেওঁ কৈছে যে নহ'লে আমাৰ বিশ্বৰ সভাত বহিবলৈ ঠাই নাইকিয়া হ'ব। থুলমূলকৈ কবিতাটোৰ মূল ভাৱ ইমানেই। এতিয়া মই আহিছোঁ অম্বিকাগিৰি ৰায়চৌধুৰীৰ পৰিচয়টোৰ বিষয়ে জানিবলৈ। অম্বিকাগিৰি ৰায়চৌধুৰী 1885 চনত বৰপেটাত জন্ম হয়। তেওঁৰ পিতৃৰ নাম কৃষ্ণৰাম চৌধুৰী। বৰপেটাত শিক্ষা আৰম্ভ কৰি গুৱাহাটীৰ সোণাৰাম হাইস্কুলত 3rd ক্লাছ পৰ্যন্ত তেওঁ পঢ়ে। তেওঁ গোটেই জীৱনটো ঘটনাবহুল। দেশৰ স্বাধীনতা উদ্ধাৰ আৰু সমৃদ্ধিৰ কাৰণে তেওঁ সন্ত্ৰাসবাদী দল, অসহযোগ আন্দোলন, অসম সংৰক্ষণী আন্দোলন আদিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। এইবোৰ কাৰণতে তেওঁ কেইবাবাৰো কাৰাবাস কৰিব লগা হৈছিল। 1921 চনত ৰায়চৌধুৰীদেৱক সশ্ৰম কাৰাদণ্ড বিহা হৈছিল। তেওঁ সশ্ৰম কাৰাদণ্ড দিছিলে। জেলৰ পায়খানা সাৰি চাফা কৰা কাম তেওঁক দিয়া হৈছিলে। এই কাম কৰোঁতে তেওঁ বাঢ়নি চলোৱাৰ লগে লগে এই ধৰ ঝাৰু ধৰ ভাই কবিতাটো ৰচনা কৰি গাই গৈছিল। এতিয়া তোমালোকৰ এই কথাটো চাগে স্পষ্ট হ'ল নহয় জানো? নানা ঘাত প্ৰতিঘাতৰ মাজতো তেওঁ সাহিত্যৰ চৰ্চা কৰিবলৈ এৰা নাছিলে। 1950 চনৰ অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনৰ তেওঁ সভাপতি আছিলে। 1967 চনত গুৱাহাটী এইজনা বিপ্লৱী কবিৰ মৃত্যু হয়। তেওঁ অসম কেশৰীও আখ্যা দিয়া হৈছিলে। ৰায়চৌধুৰীদেৱৰ ৰচনাসমূহ হ'ল বীণা, তুমি, আহুতি, অনুভূতি, ডেকা ডেকেৰীৰ বেদ, বন্দুকী চন্দে, স্থাপন কৰ, জয়দ্ৰত বধ, বেদনাৰ উল্কা, দেশে ভগৱান ইত্যাদি। এতিয়া তোমালোকে গম পালা নহয়? অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী সন্মানো দিয়া হৈছিলে। আৰু এই কবিতাটি তোমালোকক খুব সুন্দৰকৈ কৈছে, যেতিয়া জেলত থাকোঁতে লেট্ৰিন চাফা কৰিব লগা হৈছিলে তেতিয়াই তেওঁ এই কবিতাটো লিখিছিলে। ইমানেই আছিল কবিতাটোৰ মূল ভাৱ। আৰু মই দ্বিতীয়টি ভিডিঅ'ত তোমালোকৰ এই প্ৰশ্নসমূহৰ গোটেই উত্তৰসমূহ দিম। আৰু মোৰ যদি ভিডিঅ'বিলাক তোমালোকৰ ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা। আৰু তোমালোকৰ যদি কিবা জানিব লগা থাকে তেনেহ'লে কমেণ্টত গৈ মোক সুধিবা। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।